50,000 নহয় 20-25,000তে সীমাবদ্ধ থাকিব খালী পদৰ নিযুক্তি ব্যৱস্থা হয় তৃতীয় বৰ্গৰ যি নিযুক্তি ব্যৱস্থা তথা যি বিভাগ বিতৰণ প্ৰক্ৰিয়া এই বিতৰণ প্ৰক্ৰিয়াই দেখুৱাই দিলে যে আশংকা কৰাৰ দৰে এইবাৰ সংঘটিত হৈছে ভয়ংকৰ অভাৰলেপিঙৰ সমস্যা আৰু এই সন্দৰ্ভত আমি এতিয়া সবিশেষ কথা পাতিম সংবাদকৰ্মী অঞ্জুমান ভৰদ্বাসৰ সৈতে হয় অঞ্জুমান ভৰদ্বাস যি তৃতীয় বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া আছিলে তাত পদৰ বাবে একোটা পদৰ বাবে এজন প্ৰাৰ্থী চাৰিটা বিভাগত উত্তীৰ্ণ হোৱা বা বিভাগ বিতৰণ প্ৰক্ৰিয়া তেনেদৰে দেখা গৈছে এই সন্দৰ্ভত কি জনাব হয় আসলতে বৰ্তমান সময়ত অসমৰ আটাইতকৈ জ্বলন্ত সমস্যাসমূহৰ ভিতৰত অন্যতম হ'লে নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা বৰ্তমান সময়ত অসমৰ এটা বৃহত্তৰ সমস্যা হিচাপে অসমৰ যুৱ প্ৰজন্মক চাকৰি প্ৰদান কৰাটো অতিকৈ প্ৰয়োজনীয় বৰ্তমান সময়ত 51,000 যি খালী পদ পূৰণৰ কাৰণে যি চৰকাৰী বিজ্ঞপ্তি প্ৰদান কৰা হৈছিল ইয়াৰ পৰৱৰ্তী সময়ত বিজ্ঞাপনৰ জৰিয়তে যি তেওঁলোকক ৰিক্ৰুইটমেণ্ট বা পুনৰ সংস্থাপনৰ এটা চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ হ'ল আমি এতিয়া প্ৰত্যক্ষ কৰিবলৈ পালোঁ যে অসমত বৰ্তমান সময়ত যি তৃতীয় বৰ্গৰ পৰীক্ষা ইতিমধ্যে ফলাফল ঘোষণা কৰা হ'ল ইয়াত আজি ইয়াৰ বিভাগসমূহ বিতৰণ কৰা হ'ল যে বিভাগসমূহ যিহেতু চৰকাৰে লটাৰী যোগে বিতৰণ কৰাৰ কথা আছিল এতিয়া আমি ইয়াত দেখিবলৈ পালোঁ সাংঘাতিক ধৰণে অভাৰলেপিঙৰ ব্যৱস্থা এই অভাৰলেপিঙৰ ব্যৱস্থাই বৰ্তমান সময়ত আমাৰ সন্মুখত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব সেইসমূহ যদি আমি মন কৰোঁ তেন্তে আমি দেখিবলৈ পাইছোঁ যে 51,000 পদত যদি এই ধৰণে এজন প্ৰাৰ্থীৰ বিপৰীতে 2-3টাকৈ বিভাগ অথবা 2-3টা বেলেগ বেলেগ শিতানত যদি তেওঁৰ নিযুক্তি হয় তেন্তে অসমত যি 51,000 নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে হৈছে সেই 51,000 নহয় কেৱল মাত্ৰ 20ৰ পৰা 25,000হে হ'ব এইখিনিতে এটা কথা গুৰুত্বপূৰ্ণভাৱে মন কৰিব লাগিব যে তৃতীয় বৰ্গত উত্তীৰ্ণ বহু ব্যক্তি ইতিমধ্যে স্নাতক আৰু স্নাতকোত্তৰৰ যিখিনি টেট পৰীক্ষাত উত্তীৰ্ণ যিখিনি শিক্ষকৰ নিযুক্তি তাতো তেওঁলোকৰ নিযুক্তি হৈছে বহুতো বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় এনেকুৱা ধৰণৰ হাই ছেকেণ্ডেৰী স্কুল আৰু হাইস্কুল এনেকুৱা এই টেট যিসমূহ পৰীক্ষা এই টেটসমূহতো তেওঁলোকৰ নাম আমি অহা দেখিবলৈ পাইছোঁ ইয়াৰ পৰা এটা কথা আমি গম পাওঁ যে এজন ব্যক্তি যদি বহুকেইটা পদত তেওঁ অৱতীৰ্ণ হয় বা বহুকেইটা পদত তেখেতে চাকৰি লাভ কৰে তেন্তে তাৰ ভিতৰত তেওঁ যিকোনো এটা বিভাগতে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব তেন্তে যি বাকী 5টা পদ তেওঁৰ বিপৰীতে থাকিব বা বাকী 4টা পদ যি থাকিব সেইসমূহ পুনৰ কাক প্ৰদান কৰা হ'ব তাৰ কাৰণে কিবা মেৰিট লিষ্ট বা কিবা ধৰণৰ তেনেকুৱা তালিকা চৰকাৰে প্ৰস্তুত কৰিছে নেকি সেই কথাটো কিন্তু এতিয়ালৈকে স্পষ্ট কৰা নাই বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে এটা বিশেষ ছাত্ৰ সংগঠন DYFI ইতিমধ্যে আজি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱাইছে কেইটামান চৰকাৰৰ ওচৰত তেওঁলোকে দাবী ৰাখিছে এই দাবীসমূহৰ ভিতৰত অন্যতম হ'ল তেওঁলোকে কৈছে যে এটা মেৰিট ব্যৱস্থা বৰ্তমান সময়ত প্ৰয়োজন কিয়নো এই 51,000 পদৰ বিপৰীতে 60,000 ধৰি লৈছোঁ উত্তীৰ্ণ হৈছিল ইয়াৰ আগৰ যিটো প্ৰাৰম্ভিক পৰীক্ষা এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱা লোকসকলে যদি এজনকৈ তেওঁলোকক ৰিক্ৰুইটমেণ্ট দিয়া হয় এটা পদৰ বিপৰীতে খালী ৰৈ যোৱা পদসমূহ পূৰণৰ কাৰণে এই মেৰিট লিষ্টখনৰ পৰা এজন ব্যক্তি আনি চৰকাৰে এইসমূহ ফিল আপ কৰিব সম্পূৰ্ণ কৰিব পাৰিব তেতিয়া কি হ'ব পুনৰ এটা পৰীক্ষা পাতি বাকী ৰৈ যোৱা 25,000 পোষ্ট পূৰণৰ কাৰণে পুনৰ পৰীক্ষা পতাৰ কাৰণে চৰকাৰী ধন অথবা সময়ৰ খৰচ কৰিবলগীয়া নহয় এইখন মেৰিট লিষ্টৰ জৰিয়তে পুনৰ সংস্থাপন পাব ঠিক একেধৰণে বৰ্তমান সময়ত লটাৰীৰ জৰিয়তে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত বিভাগসমূহ বিতৰণ কৰি দিয়া হৈছে এই বিভাগসমূহৰ বৰ্তমান সময়ত কিছুমান কাম কাজ অতিকৈ গুৰুত্বপূৰ্ণ বহুত গধুৰ দায়িত্ব এজন ব্যক্তিৰ কান্ধত থাকে তেনে প্ৰেক্ষাপটত যদি মানুহে এটা চৰকাৰী কাম কাজ বা এটা চৰকাৰী বিভাগত ব্যক্তি নিযুক্তি দিয়া প্ৰক্ৰিয়াটোৱে যদি ভাগ্য পৰীক্ষাৰ এটা ব্যৱস্থালৈ লৈ যায় তেন্তে আমি এজন যোগ্য ব্যক্তি এটা যোগ্য স্থানত চলাভিষিক্ত হ'বনে নহয় বা এজন যোগ্য ব্যক্তিয়ে যোগ্য স্থান লাভ কৰিবনে নকৰে তাক লৈ কিন্তু ডাঙৰ কিছুমান প্ৰশ্ন চিহ্ন আনিব সেইকাৰণে বৰ্তমান সময়ত আমি উপলব্ধি কৰোঁ যে বৰ্তমান সময়ত চৰকাৰে এটা সুস্থিৰ আৰু সুদৃঢ় নীতিৰ জৰিয়তে ৰিক্ৰুইটমেণ্ট বা নিযুক্তিৰ ব্যৱস্থা কৰক যাৰ জৰিয়তে ভৱিষ্যত সময়ত অসমত যি বৃহৎ অভাৰলেপিঙৰ জৰিয়তে নিবনুৱা আৰু পুনৰ সৃষ্টি হ'ব বা চৰকাৰী পুনৰ ধন আৰু সময়ৰ খৰচ হ'ব এইসমূহ খৰচ হোৱাৰ পৰাও তেওঁলোকৰ চৰকাৰী ধনৰ পৰাও বাচিল লগতে অসমত এটা পৰীক্ষাৰ জৰিয়তে অসমত এইসমূহ কাম সমাধান কৰাটো সম্ভৱ হ'ল হয় ৰিজা হয় নিশ্চয়কৈ বৰ সুন্দৰ বিশ্লেষণেৰে সকলো তথ্য অৱগত কৰিছে এইখিনিতে অঞ্জুমান ভৰদ্বাসৰ পৰা আমি আন এটা কথা জানিব পাৰিম আমি যি অভাৰলেপিঙৰ প্ৰসংগ উত্থাপন কৰিছোঁ যে এই অভাৰলেপিং প্ৰসংগটো সকলোৰ বাবে বুজি পোৱা নহ'বও পাৰে মানে অভাৰলেপিং কি এই অভাৰলেপিঙৰ সন্দৰ্ভত সকলো ৰাইজে বা জনসাধাৰণে অভাৰলেপিং কি এই কথাটো বুজি নাপাব পাৰে গতিকে আমি অঞ্জুমান ভৰদ্বাসৰ পৰা অভাৰলেপিং কি এই সন্দৰ্ভত সৰুকৈ এটা তথ্য জানিব বিচাৰিম কি অভাৰলেপিং হয় আচলতে অভাৰলেপিং এনেকুৱা এটা ব্যৱস্থা যিটো অভাৰলেপিং ব্যৱস্থাত
ক্ষেত্ৰত আপোনালোকক সহজতে বুজাব পৰাকৈ যদি আমি উদাহৰণ সহকাৰে দেখুৱাওঁ তেন্তে অসমে এইবাৰ ধৰি লৈছোঁ 4টা বিভাগত তেওঁলোকৰ 51,000 পদবীৰ ভিতৰত তৃতীয় বৰ্গৰ অসমৰ মুঠ 4টা বিভাগত পদ ওলাল। আমি দেখিলোঁ কাৰ্যালয় সহায়ক, যাক অফিচ এছিষ্টেণ্ট বুলি কোৱা হয় বা ছিনিয়ৰ এছিষ্টেণ্ট বা জুনিয়ৰ এছিষ্টেণ্ট বুলি কোৱা হয়। এই কাৰ্যালয় এছিষ্টেণ্ট বা কাৰ্যালয় সহায়কৰ কাৰণে 4টা বিভাগ, মীন পালন, ৰেচম বা বয়ন শিল্প বা ইৰিগেশ্যন বা জলসিঞ্চন, এই 4টা বেলেগ বেলেগ বিভাগ। এই 4টা বেলেগ বেলেগ বিভাগত এজন ব্যক্তি ধৰি লৈছোঁ উত্তীৰ্ণ হ'ল। এই একেজন ব্যক্তিয়ে 4টা বিভাগতে উত্তীৰ্ণ হ'ল। তেখেতৰ ভাগত ইৰিগেশ্যনো আহিল, তেখেতৰ ভাগত মীন পালনো আহিল, ৰেচম পালনো আহিল, কৃষিও আহিল। তেখেতে এই 4টা বিভাগত যদি তেখেতৰ ছিলেকশ্যন হ'ল, কিন্তু তেখেতেতো যিকোনো এটা পদবীতহে আহিব। চৰকাৰে কি কৰিছে বৰ্তমান সময়ত এটা পোষ্টৰ বিপৰীতে এজন ব্যক্তিক দিলেও তেখেতৰ নাম বিভিন্ন তালিকাত বিভিন্ন বিভাগত আহি গৈছে। এতিয়া প্ৰতিটো বিভাগতে যদি তেনেকৈ এজন ব্যক্তিয়ে ধৰি লৈছোঁ 4টা বিভাগত আহি গ'লে তেওঁ ধৰি লৈছোঁ ইৰিগেশ্যন অৰ্থাৎ জলসিঞ্চন বিভাগটোত চাকৰি কৰিল। চাকৰি যদি তেখেতে জলসিঞ্চন বিভাগত লয়, বাকী 3টা বিভাগত 3টা নাম য'ত তেখেতে 3টা বিভাগতে চাকৰি পাইছিল, সেই পদকেইটা তেখেতে ইতিমধ্যে তেখেতৰ নামত ভেকেণ্ট হৈ থাকিব, অৰ্থাৎ তেখেতৰ নামত সংৰক্ষিত হৈ থাকিব। চৰকাৰে এনে এটা ব্যৱস্থা কৰিব লাগে, এইটোকে অভাৰলেপিং বুলি কোৱা হয়, যিটো সংৰক্ষণ হৈ থাকিব সেইটোকে কোৱা হয়। আৰু বৰ্তমান সময়ত দাবী সকলো দল সংগঠন আৰু নিবনুৱাসকলে এইটোৱে কৰিছে যে এই 3টা যিটো ভেকেণ্ট হৈ থাকিল পদ, সেইসমূহত মেৰিট লিষ্টৰ জৰিয়তে পুনৰ তলত থকা যিসমূহ প্ৰাৰ্থী তেওঁলোকক সেইসমূহ পদ দিয়াৰ ব্যৱস্থা কৰক, যাতে চৰকাৰে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া নহয়। হয় ৰিজা। নিশ্চয়কৈ বৰ সুন্দৰ বিশ্লেষণেৰে আমাক সকলো তথ্য বুজাই দিছে। অভাৰলেপিং কি বা এই অভাৰলেপিঙৰ সমস্যাৰ সন্দৰ্ভত দল সংগঠনে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, এই সন্দৰ্ভত সকলো তথ্য ব্যক্ত কৰিছে সংবাদকৰ্মী অঞ্জুমান ভৰদ্বাজে। এই সকলো সামৰি আমি আজি আগবঢ়ালোঁ আমাৰ বিশেষ অনুষ্ঠান প্ৰাক ফকাছ। গতিকে চৰকাৰ যি এটা বিতৰ্কৰ মাজত সোমাই পৰিছে, এই অভাৰলেপিঙৰ সমস্যাৰ বিতৰ্কৰ মাজত, এই অভাৰলেপিং সমস্যাটো অসমত এতিয়া যিদৰে গা কৰি উঠিছে, পূৰ্বে উত্তৰ প্ৰদেশ আৰু বিহাৰত দেখা পোৱা গৈছিল। গতিকে এই অভাৰলেপিং সমস্যাটোৰ সন্দৰ্ভত বা এই সমস্যা সমাধানৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা হাতত লয়, সেয়া সময়তহে হ'ব লক্ষণীয়।